নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম সংলগ্ন টিউটৰ সংস্থা দৰমহা বৃদ্ধি সহ বিভিন্ন সমস্যা সমাধানৰ দাবী। মাহিলী দৰমহা 10,800 টকাৰ পৰা 30,000 টকালৈ বৃদ্ধি, বিশেষ প্ৰশিক্ষণেৰে টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ, NPSৰ সুবিধাকে আদি কৰি বিভিন্ন সমস্যা অহা 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনা সমাধান কৰিবলৈ দাবী জনাইছে সদৌ অসম সংলগ্ন টিউটৰ সংস্থাই। দীৰ্ঘদিনীয়া দাবী তথা সমস্যাসমূহৰ সন্দৰ্ভত যোৱা 27 আগষ্টত সংস্থাৰ এখন জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি মৃদুল হাজৰিকা আৰু সম্পাদক দ্বিজেন শৰ্মাই কয় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষকসকলক পৰৱৰ্তী সময়ত অসম চৰকাৰ তথা প্ৰাথমিক শিক্ষা বিভাগে অবৈধ আৰু অনিয়মীয়া হিচাপে নামাকৰণ কৰে। আমি বিগত 25ৰ পৰা 27 বছৰে বিনা বেতনেৰে পাঠদান সম্পাদন কৰি আহিছোঁ। আমাৰ সমস্যাৰ প্ৰতি সঁহাৰি জনাই 2021 চনৰ 30 জানুৱাৰীত সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানৱীয়তাৰ দৃষ্টিৰ স্ক্ৰিনিং কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমাক পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰে, যাৰ বাবে আমি অসম চৰকাৰ তথা প্ৰাথমিক শিক্ষা বিভাগৰ ওচৰত চিৰকৃতজ্ঞ। যদিও পুনৰ নিযুক্তি পত্ৰ প্ৰদানেৰে আমাৰ সমস্যাসমূহ সমাধান কৰিলে, কিন্তু আমাৰ সমস্যাসমূহ সম্পূৰ্ণভাৱে সমাধান নহ'ল। আমাৰ শিক্ষকসকলক দুটা ভাগত বিভক্ত কৰি শিক্ষক আৰু টিউটৰ হিচাপে নামাকৰণ কৰিলে। যিসকলে বুনিয়াদী প্ৰশিক্ষণ কৰিছিল তেওঁলোকক শিক্ষক আৰু যিসকলৰ প্ৰশিক্ষণ আছিল তেওঁলোকক টিউটৰ হিচাপে পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে। এনে অৱস্থাত অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা আমাৰ সমস্যাসমূহ দূৰ কৰিবলৈ অসম চৰকাৰ তথা ৰাজ্যিক প্ৰাথমিক শিক্ষা বিভাগক আমি অনুৰোধ জনালোঁ।